সেৱা সেতু ৱেবছাইটৰ পৰা যদি আপোনালোকে কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰিছিলে তেনেহ'লে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন কেনেকৈ ট্ৰেক কৰিব পাৰিব বা যদি আপোনালোকৰ পে'মেণ্টটো ভেৰিফাই হোৱা নাই পেণ্ডিং দেখুৱাই আছে তেনেহ'লে পে'মেণ্টটো কেনেকৈ আপোনালোকে ভেৰিফাই কৰিব পাৰিব আজি এইটো ভিডিঅ' সবিশেষ দেখুৱাম প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক নহ'লে যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে sewasetu.assam.gov.in বুলি আপোনালোকে চাৰ্চ কৰক তাৰ পাছত লগইন অপশ্যনটো ক্লিক কৰক আৰু কাষ্ট চাৰ্টিফিকেট কিদৰে এপ্লাই কৰিব পাৰি সেইটো মই ডেছক্ৰিপশ্যনত ভিডিঅ' লিংকটো দি থওঁ আপোনালোকে সেইটো চাই পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব লগইন অপশ্যনটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ যিটো ইউজাৰ নেম পাছৱৰ্ড ফিল আপ কৰিব তাৰ পাছত আপোনালোকে সাইন ইন অপশ্যনটো ক্লিক কৰি দিব সাইন ইন অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে অলপ সময় ৱেইট কৰিব কেতিয়াবা অকমান চাৰ্ভাৰটো ডাউন থাকে লগইন হওঁতে কেতিয়াবা অলপ সময় লয় তাৰ পাছত এনেকুৱা এটা আপোনালোকৰ পপআপ উইণ্ড' দেখিবলৈ পাব প্ৰচেছিং ৰিকুৱেষ্ট দেখিছে আপোনালোকে তাৰ পাছত এইটো ডিয়াৰ ইউজাৰটো স্কিপ নাও আপোনালোকে কৰি দিব স্কিপ নাও কৰি দিয়াৰ পাছত আপোনাৰ যিটো ডেস্কবৰ্ড এই গুটিটো আপোনালোকৰ ইয়াত শ্ব' কৰিব ইয়াত দেখিছে আপোনালোকৰ মাই ট্ৰেনজেকশ্যন যিটো আছে আপোনালোকে তাত ক্লিক কৰি ল'ব তাৰ পাছত আপোনালোকে তলত এটা অপশ্যন দেখিবলৈ পাইছে মাই ট্ৰেনজেকশ্যন অপশ্যনটো ক্লিক কৰি দিব তাৰ পাছত আপোনালোকে যিমান কিখন সেই নাম্বাৰটোৰ পৰা এপ্লাই কৰিছিলে গুটিখন শ্ব' কৰিব তাত এটা অপশ্যন দেখিবলৈ পাইছে দিছ ইজ দ্য অল্ড ভাৰ্চন ফৰ ইউৰ এপ্লিকেশ্যন লিষ্ট প্লিজ ছুইচ টু নিউ ভাৰ্চন তাৰপৰা ছুইচ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ছুইচ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে যিটো আপোনাৰ নতুন ভাৰ্চনটোলৈ আপোনালোকক লৈ যোৱা হ'ব তাৰপাছত অলপ সময় লোডিং হৈছে দেখিছে তাৰপাছত ইয়াত ফিল্টাৰ ডেট আপোনালোকে ডেটটো আপোনালোকে চিলেক্ট কৰি ল'ব কি তাৰিখৰ মাজত কৰিছিলে তাৰপাছত ফিল্টাৰ বাই ষ্টেটাছটো আপোনালোকে আণ্ডাৰ প্ৰচেছ আপোনালোকে চিলেক্ট কৰি ল'ব যদি আপোনালোকৰ প্ৰচেছিং মোডত আছে আণ্ডাৰ প্ৰচেছ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে আপোনালোকৰ ট্ৰেনজেকশ্যন আই ডি আপোনালোকৰ স্কিম নেম এপ্লিকেশ্যন নং গোটেইখিনি আপোনালোকৰ শ্ব' কৰিব ইয়াত দেখিছে আপোনালোকে কি তাৰিখে আপোনালোকে এপ্লাই কৰিছিলে গোটেইখিনি আপোনালোকৰ ষ্টেটাছটো শ্ব' কৰিব ষ্টেটাছত আপোনালোকৰ ফৰৱাৰ্ডেড অপশ্যনটো শ্ব' কৰিছে দেখিছে যদি আপোনালোকৰ এপ্ৰুভ হয় তেনেহ'লে এপ্ৰুভ বুলি শ্ব' কৰিব তাৰপাছত আপোনালোকে একশ্যন অপশ্যনটো দেখিবলৈ পাইছে আপোনালোকে ট্ৰেক ষ্টেটাছ একনলেজমেণ্ট আৰু প্ৰিভিউ যদি আপোনালোকৰ পে'মেণ্ট হৈ গৈছে যদি আপোনালোকৰ একনলেজমেণ্ট জেনেৰেট হৈ গৈছে তেনেহ'লে আপোনালোকক এইদৰে শ্ব' কৰিব ইয়াত দেখিছে আপোনালোকৰ ষ্টেটাছটো দিছে ফৰৱাৰ্ডেড লিখা আছে তাৰপৰা একশ্যন অপশ্যনত আপোনালোকে দেখিবলৈ পাইছে ট্ৰেক ষ্টেটাছ আৰু এখন কাষ্ট চাৰ্টিফিকেটে হয় দেখিছে আপোনালোকে ছাৰ্ভিচ নেমটো ইছ্যু অফ কাষ্ট চাৰ্টিফিকেট দিয়া আছে তাৰপিছত যদি আপোনালোকে ট্ৰেক কৰিব খোজে তেনেহ'লে আপোনালোকে চিম্পলি যিটো ট্ৰেক ষ্টেটাছ অপশ্যন আছে সেইটোত ক্লিক কৰিব যদি আপোনালোকে একনলেজমেণ্টখন ডাউনলোড কৰিব পৰা নাই তেনেহ'লে একনলেজমেণ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে যিখন আপোনালোকৰ একনলেজমেণ্টখন এইদৰে শ্ব' হ'ব দেখিছে এপ্লিকেশ্যন একনলেজমেণ্ট এইখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তললৈ স্ক্ৰল ডাউন কৰিলে আপোনালোকে ডাউনলোডৰ আপোনাৰ যিটো অপশ্যন আছে সেইটো পাব তাৰপিছত এপ্লিকেশ্যনখন ট্ৰেক কৰিবলৈ হ'লে ট্ৰেক ষ্টেটাছ অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ট্ৰেক ষ্টেটাছ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনখন ট্ৰেক কৰিব পাৰিব কি তাৰিখে আপোনালোকৰ প্ৰচেছিং হৈছে সেইটো আপোনালোকে চেক কৰিব পাৰিব ইয়াত কিন্তু ইয়াত আপোনালোকৰ কোনটো অফিচত আছে বা কোনজন অফিচাৰৰ ওচৰত আছে সেইটো ইয়াত আপোনালোকৰ সেৱা সেতুত শ্ব' নকৰে সেইটো বাবে আপোনালোকে বেলেগ এটা ৱেবছাইটত চেক কৰিব লাগিব সেইটো মই দেখুৱাই দিম ইয়াত দেখিছে আপোনালোকে ৰেফাৰেঞ্চ নম্বৰটো দিয়া আছে তাৰপিছত 16 তাৰিখে আপোনালোকৰ এপ্লাই কৰিছে নিউ এপ্লিকেশ্যন তাৰপিছত আপোনালোকৰ 17 তাৰিখে দেখিছে ভেৰিফাই এণ্ড ৰিপৰ্ট গোটেইখিনি হৈছে আজি 2 ছেপ্টেম্বৰ তাৰিখে এজ পাৰ চিঅ' ৰিপৰ্ট আপোনালোকৰ যিজন চাৰ্কল অফিচাৰে আজি আপোনালোকৰ ৰিপৰ্ট কৰিছে গোটেইখিনি তথ্য ইয়াত দিয়া আছে এইদৰে আপোনালোকে যিটো ষ্টেটাছটো সেৱা সেতুত চেক কৰিব পাৰিব কিন্তু আপোনালোকে সঠিক ষ্টেটাছটো চেক কৰিবৰ বাবে আপোনালোকে বেলেগ এটা ৱেবছাইট আপোনালোকে লগইন কৰি লওক ডেছক্ৰিপশ্যনতো মই আপোনালোকৰ সুবিধাৰ্থে ডেছক্ৰিপশ্যনটো মই লিংকটো দি থ'ম এইটো ষ্টেটাছত আপোনালোকে কোনজন অফিচাৰ বা কোনটো অফিচত আছে আপোনালোকৰ এপ্লিকেশ্যনখন সেইটো আপোনালোকে চাব নোৱাৰিব আপোনালোকে সেইবাবে আপোনালোকে যিটো ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট ৱেবছাইটটো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত লগইন কৰি লওক মই ডেছক্ৰিপশ্যনত লিংকটো দি থ'ম তাৰ আগত আপোনালোকে যিখন একনলেজমেণ্টত যিটো আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰ আছে ইয়াত দেখিবলৈ পাব SSDGED কাষ্ট তাৰপাছত আপোনালোকৰ এটা নাম্বাৰ থাকিব সেইটো আপোনালোকে কপি কৰি ল'ব সম্পূৰ্ণ নাম্বাৰটো SSDGED কাষ্ট গোটেই নাম্বাৰটো আপোনালোকে কপি কৰি লওক কপি কৰি লোৱাৰ পাছত যিটো ই ডিষ্ট্ৰিক্ট প্ৰজেক্ট ৱেবছাইট আছে সেইটো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত খুলি লওক আপোনালোকে মোবাইলতে চাৰ্চ কৰি চাব পাৰিব ইয়াত যিটো এপ্লিকেশ্যন ষ্টেটাছ আছে তাত আপোনালোকে যিটো এপ্লিকেশ্যন নং কপি কৰিছিলে সেইটো আপোনালোকে পেষ্ট কৰি পেলাই ষ্টেটাছ অপশ্যনটো ক্লিক কৰিব ইয়াত কোনো চাইন ইন কৰাৰ প্ৰয়োজন নাই লগইন কৰাৰ প্ৰয়োজন নাই বহুতে কয় এইটো লগইন কৰিব লাগে নেকি লগইন কৰিব নালাগে আপোনালোকে এপ্লিকেশ্যন নংটোত ফিল আপ কৰি পেলাই ষ্টেটাছ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ষ্টেটাছটো শ্ব' কৰিব তাৰপাছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন আইডিটো দিয়া আছে এপ্লিকেণ্ট নেম দিয়া আছে গোটেইখিনি দিয়া আছে ছাৰ্ভিচ নেমটো দিয়া আছে দেখিছে কাষ্ট চাৰ্টিফিকেট তাৰপৰা এইটো ইন প্ৰচেছ হৈ আছে যেতিয়ালৈকে আপোনালোকৰ ইন প্ৰচেছ হৈ থাকিব তেতিয়ালৈকে আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব তাৰপাছত ইয়াত দিয়া আছে দেখিছে অফিচ আৰু অফিচাৰ আপোনালোকৰ কোনটো DC অফিচত আছে আপোনালোকৰ এপ্লিকেশ্যনখন তেনেকৈ আপোনালোকে চেক কৰিব পাৰিব এতিয়া মই আপোনালোকক এপ্ৰুভ হোৱা এখন এপ্লিকেশ্যন মই চেক কৰি দেখুৱাই দিছোঁ আপোনালোকে এপ্লিকেশ্যন নামটো ফিল আপ কৰি লৈছোঁ তাৰপাছত ষ্টেটাছ অপশ্যনটোত যেতিয়াই মই ক্লিক কৰিম তেতিয়া দেখিছে এপ্ৰুভ যদি হয় আপোনালোকৰ ষ্টেটাছটো এইদৰে চেক কৰিব আপোনালোকৰ ষ্টেটাছত এপ্ৰুভ বুলি লিখা আহিব দেখিছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটে হয় এখন আপোনালোকৰ ছাৰ্ভিচ নেমটো দিয়া আছে কাষ্ট চাৰ্টিফিকেট এইদৰে আপোনালোকৰ এপ্ৰুভ যদি হয় তেনেহ'লে আপোনালোকৰ এপ্ৰুভ বুলি শ্ব' কৰিব
তাৰপাছত আপোনালোকে যদি আপোনালোকৰ পে'মেণ্ট হোৱা নাই বা আপোনালোকৰ পে'মেণ্ট ফেইল হৈছে তেনেহ'লে আপোনালোকে কি কৰিব সেইটো মই দেখুৱাই দিছোঁ আপোনালোকে লগ ইন কৰি লওক লগ ইন কৰি লোৱাৰ পাছত যদি আপোনালোকৰ পে'মেণ্টটো নহয় তেনেহ'লে কমপ্লিট পে'মেণ্ট বুলি অপশ্যনটো আহিব যিটো একশ্যন অপশ্যন আছে তাত আপোনালোকৰ কমপ্লিট পে'মেণ্ট বুলি আহিব তাত ক্লিক কৰি পেলাই আপোনালোকে পে'মেণ্টটো কমপ্লিট কৰিব লাগিব পে'মেণ্টটো কৰিব লাগিব যদি আপোনালোকৰ পে'মেণ্ট হৈ গৈছে যদি আপোনালোকৰ একনলেজমেণ্টখন জেনেৰেট নহ'লে তেনে ক্ষেত্ৰত আপোনালোকৰ কমপ্লিট পে'মেণ্টৰ জেগাত আপোনালোকৰ ভেৰিফাই পে'মেণ্ট বুলি এটা অপশ্যন আহিব আপোনালোকে ভেৰিফাই পে'মেণ্ট যি অপশ্যনটোত যেতিয়াই ক্লিক কৰিব তেতিয়াই আপোনালোকৰ যিখন একনলেজমেণ্টখন আপোনালোকৰ শ্ব' কৰিব ইয়াত দেখিবলৈ পাব আপোনালোকে ভেৰিফাই পে'মেণ্ট তাত ক্লিক কৰি দিব তাৰপিছত ভেৰিফাই কৰি দিব পে'মেণ্টটো আপোনালোকৰ একনলেজমেণ্টটো শ্ব' কৰিব এইদৰে যদি আপোনালোকৰ পে'মেণ্ট ভেৰিফাই হোৱা নাই এইদৰে আপোনালোকে ভেৰিফাই কৰিব পাৰিব যদি আপোনালোকে ষ্টেটাছ চেক কৰিব বিচাৰে ডেছক্ৰিপশ্যনত মই লিংক এটা দি থৈছোঁ সেই লিংকত গৈ পেলাই আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব